নমস্কাৰ, মই নয়না বৰ্মন। মই আজি জুবিন গাৰ্গ থকা চিনেমা এখনৰ সৰু খণ্ড এটা অভিনয় কৰিছোঁ। বলকচোন চাওঁ কেনেকুৱা হৈছে। আপোনালোক ইয়াত যে আইতা এই শাৰ্টটো বৰ চিনাকি লগা নাইনে? বাৰু হ'ব এই চোলাটোৰ কথা এৰাচোন। এতিয়া এই মহা জেদি ল'ৰাটোৰ জেদ কেনেকৈ ভাঙিব পাৰি তাৰ কিবা এটা কৰা। মই ইমান ডাঙৰ ছুপাৰষ্টাৰৰ জেদ মই কেনেকে ভাঙিম আইতা? পিছে এখেতে কিহৰ জেদ কৰিছে? এখেতে জেদ কৰিছে যে এই গাঁৱৰে কোনোবা ধুনীয়া ছোৱালী এজনীৰ লগত তেওঁ বিয়া পাতিব। এইখন গাঁৱৰ? তোমাৰ চকুত আছে নেকি কোনোবা ধুনীয়া ছোৱালী? মোৰ দুজনীমান বান্ধৱী বৰ ধুনীয়া। মই কিন্তু মদ খাওঁ, চিগাৰেট খাওঁ আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ, কিন্তু বিয়াৰ পিছত ৰেডি। তেনেহ'লে ঠিক আছে। কালি তোমাৰ কিবা কাম আছে? কাইলৈ বিশেষ তেনেকে একো কাম নাই। তেনেহ'লে বোলা বিয়াখন পাতি লওঁ। ঠিক আছে। হা